এই ধাৰাবাহিকখনৰ আজিৰ খণ্ডত কি হ'ব সেয়া মই ক'বলৈ ওলাইছোঁ, লগতে আৰু দুটামান কথা ক'বলৈ ওলাইছোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। প্ৰেমত প্ৰতাৰণা সদায় কেনেকুৱা লাগে বা ওৱান ছাইডেড লাভ কেনেকুৱা হয়। সুৰুজমুখী ধাৰাবাহিকখনৰ যিটো অমৰ, পুৱতি আৰু শেখৰৰ চিন, সেইটোৰ পৰা আমি এইটো কথাই গম পাওঁ যে ওৱান ছাইডেড লাভ আৰু প্ৰেমত প্ৰতাৰণা হ'লে কেনেকুৱা লাগে। ছোৱালী এজনীয়ে যদি কাৰোবাক বা ল'ৰা এজনে যদি কাৰোবাক যদি একান্ত মনে বিচাৰি থাকে, কিন্তু পিছত গম পায় যে সেইটো আছিল সকলোবোৰ মিছা, তেতিয়াহ'লে জীয়াই থকাৰ যিটো ইচ্ছা, সেইটো কেইদিনমানৰ বাবে এনেকুৱা লাগে যেন মই কি কৰি আছিলোঁ ইমান দিনে, যিটো মোৰ পাষ্ট লাইফ, সেইটোত মই ইমানখিনি মানুহজনক দিব বিচাৰিলোঁ, কিন্তু মানুহজনে মোৰ লগত কৰিলে কি। আৰু ওৱান ছাইডেড লাভত কেনেকুৱা হয়, যিটো অমৰে পুৱতিক মনে মনে ভাল পায়, কিন্তু সি প্ৰকাশ কৰিব নোৱাৰে, কাৰণ পুৱতিক সি ভালদৰে জানে যদি সি তাৰ কথাখিনি এক্সপ্ৰেছ কৰি দিয়ে তেতিয়াহ'লে তাই জাঙুৰ খাই উঠিব পাৰে বা বেয়াকৈ কৰিব পাৰে, যাৰ তাৰ আত্মসন্মান যিটো আছে সেইটো সি লছ কৰি দিব পাৰে। আৰু সেইকাৰণে ওৱান ছাইডেড লাভত কি হয়, যদি মানুহজনে এবাৰ কথা পাতে বা মানুহজনে যদি মেছেজৰ ৰিপ্লাই দিয়ে, তেতিয়াহ'লে বহুত ভাল লাগি যায়, বহুত কিবা এটা ডাঙৰ কিবা এচিভ কৰা যেন লাগে। আৰু তেনেকুৱাই আমি চিন আহি থকা খণ্ডকেইটাত দেখা পাম পুৱতি আৰু অমৰৰ কথা, কাৰণ পুৱতিয়ে হাৰ্ট ব্ৰেক হ'ল, শেখৰৰ কথা গম পালে, শেখৰৰ আচল ৰূপটো পুৱতিয়ে গম পালে, আৰু এতিয়া পুৱতিয়ে তাইৰ যিটো দুখ, সেই দুখটো বেলেগক কাকো দেখাব নোৱাৰিব, পৰীকো দেখাব নোৱাৰে, ককায়েককো দেখাব নোৱাৰিব, কাৰণ ককায়েকহঁতে আগৰ পৰাই সেইবিলাক কথা জানে। আৰু আজিৰ খণ্ডত আমি এইটো দেখা পাম যে পৰী তাইৰ যিজন নতুনকৈ বিয়া হ'ল হাজবেণ্ড, সেই হাজবেণ্ডৰ লগত ত্ৰিদীপৰ লগত ভালদৰে থাকিব পাৰিব। হয়, জীৱনটো কেনেকুৱা চাওকচোন, ইমান দিনে পৰী বিয়া নহওঁ বুলি কৈ আছিল, তাই বৰ্তমান এতিয়া বিয়া হৈ এটা নতুন লাইফ ষ্টাৰ্ট কৰি, আৰু যদি আমি একচেপ্ট কৰি ল'ব পাৰোঁ সকলোবোৰ বস্তু, তেতিয়াহ'লে লাইফটো বহুত ধুনীয়া হৈ যায়। সেইবাবে সকলোবোৰ বস্তু যদি আমি একচেপ্ট কৰি ল'ব পাৰোঁ, বিশ্বাস কৰি ল'ব পাৰোঁ যে আমি কিবা এটা বস্তু নোৱাৰোঁ যদি ভাবোঁ, যদি আমি সেইটো বস্তু যদি আমি একচেপ্ট কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে জীৱনটো খুব ধুনীয়া হৈ পৰে। আপোনালোকে কি ভাবে তলত কমেণ্ট কৰি জনাবচোন।